দুৰ্গা পূজাৰ আনন্দৰ মাজতে নিশা বঙাইগাঁও বৈতামাৰীত ভয়াৱহ পথ দুৰ্ঘটনা। বঙাইগাঁও জিলাৰ বৈতামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰিত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ লগত খুন্দা লাগি দুৰ্ঘটনা হোৱাৰ সন্দেহ। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বঙাইগাঁও জিলাৰ দেৱানগাঁৱৰ নিপন নাথ আৰু যোৰহাটৰ বিকাশ গগৈ নামৰ লোক দুজন। সংকটজনক অৱস্থাত দুয়োগৰাকীকে স্থানীয় ৰাইজে বৈতামাৰী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পিছত দুয়োকে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS19D4074। ইতিমধ্যে তালগুৰি বৈতামাৰী তালগুৰিত কালী মন্দিৰৰ সন্মুখত এটা এক্সিডেণ্ট হৈছে। ল'ৰা দুজন আমাৰ গাঁৱৰে ল'ৰা, আমিও আছিলোঁ পূজাশালীত, তেখেতে গৈছিলে চাপৰত পূজা চাবলৈ। গতিকে আমি শুনা পাই ইতিমধ্যে বৈতামাৰী হস্পিটেলত লৈ অহা খাইছে এম্বুলেঞ্চত। আমিও শুনা পাই ডাইৰেক্ট হস্পিটেলত আহিছোঁ। কিন্তু দেখা মতে যে এজন ল'ৰা অলপ ভৰিত অলপ হেৰি হৈছে, কণ্ডিশ্যনটো অলপ বেয়া। তেখেতক বৰপেটাত ডাক্তৰে কৈছে যে বৰপেটাত লৈ যাব কৈছে। ইতিমধ্যে তেওঁক লৈ যোৱা হ'ল। আৰু এজন আছে, সি বৰ্তমান 108 আহিলে তেখেতকো লৈ যাব, বৰপেটালৈ লৈ যাব। দুজনৰ অৱস্থা সংকটজনক অলপ। ল'ৰা যিজন একদম সংকটজনক, তেখেতৰ নাম হ'ল নিপন নাথ। আৰু নিপন নাথৰ লগত তেওঁৰ ভিনীদেউ আছিল বিকাশ গগৈ। বিকাশ গগৈৰ ঘৰ মই ইতিমধ্যে জানা নাই ক'ত ঘৰ। তেখেত ভিনীদেউ হয়। নিপন নাথৰ ঘৰ দেৱানগাঁৱত হয়। তেখেতে কোনোবা গাড়ী খুন্দিয়া গাড়ী তেখেতে কি কৈছে, এখন ভাড়াবাহী যিখনকে আমাৰ হেৰি কয় অটোৰ পিছফালে কিবা খুন্দা মাৰা বুলি শুনা পাইছোঁ কি ইতিমধ্যে।